হেল্ল' এভৰিৱান, নমস্কাৰ। আপোনালোক সকলোকে মই মনীষা কলিতা আমাৰ এমজে মেখেলা চাদৰৰ এইটো উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ অকণমান আপোনালোকক মাৰ্চাৰাইজ পিয়ৰ কটনৰ কেইটামান যোৰা দেখাই দিওঁ। ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। যিহেতু গৰমৰ ছিজন হয়, মাৰ্চাৰাইজটো অকণমান বেছিকৈ আপোনালোকে ইউজ কৰিও ভাল পাব। এইবিলাক ডেইলি ৱেৰৰ কাৰণে বহুত বেছি ধুনীয়া হয় কাপোৰখিনি। পিয়ৰ কটন বাই কটন থাকে ইয়াৰ মেটেৰিয়েলটো। আৰু যদি আপোনালোকে দোকানৰ কাৰণে এনেকুৱা ধৰণৰ কালেকশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ স্ক্ৰীনত নাম্বাৰটো দিয়াই আছে। এইযোৰ চাব পাৰে, বহুত ধুনীয়া হয়। আপোনাৰ গল্ডেন য়েলো কালাৰত থাকিব। পিয়ৰ কটন বাই কটন মাৰ্চাৰাইজ হয়। গোটেই বডিটো চাব পাৰে কিমানখিনি ঘনকৈ বুটাৰ কাম কৰি দিয়া আছে। খুব ধুনীয়াকৈ সৰু সৰু বুটাৰ কাম আছে। মাজতে এইটো লাইন আপোনাৰ কিংখাপ বুটা আহি যাব। এইটো আহি যাব আঁচলৰ ডিজাইনটো ধুনীয়াকৈ আপোনাৰ শ্ৰীগ্ৰীণত দিয়া হৈ আছে। আৰু এইখন আহি যাব মেখেলাখনো চাব পাৰে কিমানখিনি হেভি আছে। একেবাৰে আঁঠুৰ ওপৰলৈকে আপোনাৰ মেখেলাৰ কাম থাকি যাব। তাৰপিছত এইকেইটা আহি যাব চাদৰৰ ছাইড পটি ধুনীয়াকৈ শ্ৰীগ্ৰীণতে দিয়া হৈছে। আৰু ব্লাউজতো হাতত ধুনীয়া এটা ছাইড পটি থাকি যাব। এই কাপোৰযোৰ আপোনালোকে যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে 1750 ৰুপিজত ল'ব পাৰিব। 1750 টকা। বহুত ধুনীয়া হয় কাপোৰযোৰ, পিন্ধি বহুতেই বেছি আৰাম পাব। গৰমৰ দিনৰ কাৰণে খুব ধুনীয়া হয়। পিয়ৰ কটন বাই কটন হয়। আৰু এযোৰ দেখাইছোঁ, কালাৰটো চাব পাৰে কিমান সুন্দৰ হয়। হৰিণ কালাৰত দিয়া হৈছে। একেবাৰে ইউনিক পিচ হয়। তাৰ কামখিনি চাব পাৰে একেবাৰে ডাৰ্ক নেভি ব্লু কালাৰ আৰু আপোনাৰ পাৰ্পল কালাৰত ৱৰ্ক কৰা আছে। ডিজাইনটো চাব পাৰে একদম ইউনিক হয়। মাজৰ বুটাখিনিও খুব ধুনীয়াকৈ হেভিকৈ দিয়া হৈছে। আৰু এইখন আহি যাব মেখেলাখন চাব পাৰে আঁঠুৰ ওপৰলৈকে কাম থাকি যাব। আৰু ইয়াৰে আপোনাৰ এইকেইটা আহি যাব চাদৰৰ ছাইড পটিকেইটা খুব সুন্দৰ হয়। ব্লাউজৰ হাততো চিম্পলকৈ এটা ছাইড পটি থাকি যাব। দাম আহি যাব ইয়াৰে 1750 ৰুপিজ। খুব বেছি মৰম লগা হয়। পিয়ৰ কটন বাই কটন মাৰ্চাৰাইজ আহি যাব। ডিজাইনটো চাব পাৰে কিমান ইউনিক হয়। এনেকুৱা ধৰণৰ কাপোৰ ল'ব বিচাৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। আৰু এইযোৰ চাব পাৰে ধুনীয়া নেভি ব্লু কালাৰত, খুব মৰম লগা হয়। ডিজাইনটো বৰ ধুনীয়াকৈ দিয়া হৈছে। একেবাৰে ডাৰ্ক কালাৰ আহি যাব। এইটো আহি যাব আঁচলৰ ডিজাইনটো ধুনীয়াকৈ গল্ডেন য়েলো আৰু ৰেডত ৱৰ্ক কৰা হৈছে। মাজৰ বুটাখিনিও খুব সুন্দৰ হয়। আৰু এইখন আহি যাব মেখেলাখনো ধুনীয়াকৈ কাম কৰা আছে। একেবাৰে আঁঠুৰ ওপৰলৈকে মেখেলাৰ কামখিনি আহি যাব। খুব সুন্দৰ হয় কাপোৰযোৰ। ইয়াৰে আপোনাৰ এইকেইটা আহি যাব চাদৰৰ ছাইড পটি আৰু ব্লাউজৰ হাততো চিম্পলকৈ এনেকুৱা এটা ছাইড পটি থাকিব। পিয়ৰ কটন বাই কটন মাৰ্চাৰাইজত আহি যাব। কালাৰটো ধুনীয়া নেভি ব্লু কালাৰত আছে। আৰু এযোৰ দেখাইছোঁ বটল গ্ৰীণ কালাৰত হয়। খুব ধুনীয়া হয়। ৰেডত ৱৰ্ক কৰা আছে। ৰেড ৱৰ্কত থাকিব কামখিনি আৰু গোটেই অল অভাৰ বুটাৰ কাম থাকিব। আঁচলৰ ডিজাইনটো চাব পাৰে কিমানখিনি ইউনিক হয়। গোটেই বডিখন চাব পাৰে, বডিটো আপোনাৰ অল অভাৰ বুটাৰ কাম থাকি যাব। খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু গৰমৰ দিনত পিন্ধাৰ কাৰণে বহুত বেছি কমফৰ্টেবল হয়। ইমান বেছি কমফৰ্টেবল আপোনালোকে পিন্ধি ক'ব লাগিব যে বহুত ধুনীয়া হয়। এইখন আহি যাব মেখেলাৰৰ কামখিনি হেভি আছে। আঁঠুৰ ওপৰলৈকে কাম থাকি যাব। এইকেইটা আহিব চাদৰৰ ছাইড পটি আৰু ব্লাউজৰ হাততো এনেকুৱা এটা চিম্পল ছাইড পটি থাকিব। দাম আহিব ইয়াৰে আপোনাৰ 1750 ৰুপিজ। পিয়ৰ কটন বাই কটন হয় মাৰ্চাৰাইজৰ। আৰু এটা যোৰা দেখাইছোঁ। এইবিলাক আহি যাব পিয়ৰ মাৰ্চাৰাইজ কটনৰ হাতে বোৱা। আপোনাৰ কালাৰটো চাব পাৰে ধুনীয়াকৈ পাৰ্পল কালাৰত দিয়া হৈছে। তাতে ৰঙা সূতাৰে কাম কৰা আছে। গোটেই বডিতে আপোনাৰ পুৰা ঘন বুটাৰ কাম থাকি যাব। কালাৰটো চাব পাৰে বহুত বেছি ধুনীয়া হয়। অকণমান কেমেৰাত আপোনালোকে চাগে ব্লু টাইপ দেখিছে, কিন্তু অৰিজিনেল কালাৰটো ধুনীয়া ডাৰ্ক পাৰ্পল কালাৰ হয়। আৰু এইখন আহি যাব মেখেলাখনো পুৰা হেভি আপোনাৰ আঁঠুৰ ওপৰলৈকে কাম থাকি যাব। এইকেইটা আহিব চাদৰৰ ছাইড পটি আৰু ব্লাউজৰ হাততো চিম্পল এনেকুৱা এটা ছাইড পটি থাকিব। এই যোৰাটো আপোনালোকৰ যদি মন পচন্দৰ হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি 1750 ৰুপিজত ল'ব পাৰিব। কটন বাই কটন পিয়ৰ মাৰ্চাৰাইজৰ। আৰু এটা দেখাইছোঁ বটল গ্ৰীণত। এইবিলাক কাপোৰৰ লুকটো পুৰা ননী কটনৰ লুক আহে। চাব পাৰে কিমান সুন্দৰ হয়। পিয়ৰ কটনৰ হয়। এইটো আহি যাব আঁচল পৰ্চনটো কিমান ধুনীয়া হেভি এটা নতুন লুক এটা দিয়া হৈছে। আৰু গোটেই বডিতে আপোনাৰ সৰু ধুনীয়াকৈ অল অভাৰ বুটাৰ কাম থাকি যাব।
বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ, পিন্ধি বহুত বেছি আৰাম পাব। আৰু এইখন আহি যাব আপোনাৰ মেখেলাখনো আপোনাৰ পুৰা আঁঠুৰ ওপৰলৈকে হেভি ৱৰ্কত কাম থাকিব। চাদৰৰ চাইড পটিকেইটা চাব পাৰে, ইমান সুন্দৰকৈ দিয়া হৈছে। ব্লাউজৰ হাততো এনেকুৱা এটা চিম্পল চাইড পটি থাকিব। কাপোৰযোৰ ভাল লাগিলে এইটো স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিলে হ'ল। 1750 ৰুপিজ। কালাৰ কম্বিনেশ্যন বহুত ধুনীয়া আছে, বটল গ্ৰীণ হয়। আৰু এযোৰ দেখাইছো পাৰ্পল কালাৰত, খুব সুন্দৰ হয়, হোৱাইটত ৱৰ্ক কৰা আছে। কাপোৰযোৰ চাব পাৰে, ইমান ধুনীয়া, পুৰা ননী কটনৰ লুক আহি যাব। কাপোৰযোৰ খুব সুন্দৰ হয়। যদি আপোনালোকে কৰবাত পিন্ধি যায়, এইবিলাক কাপোৰ ননী কটন পিন্ধিছে নে মাষ্টাৰাইজ পিন্ধিছে একেবাৰে গমেই নাপায়, ইমান সুন্দৰ হয়। কাপোৰৰ কোৱালিটিও ধুনীয়া আছে। আৰু এইখন আহি যাব মেখেলাখন চাব পাৰে, আঁঠুৰ ওপৰলৈকে ইমানখিনি হেভি ৱৰ্কত থাকি যাব। আৰু ইয়াৰে আপোনাৰ এইকেইটা আহি যাব চাদৰৰ চাইড পটি, ব্লাউজৰ হাততো এনেকুৱা এটা চিম্পলকৈ চাইড পটি থাকিব। এই কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগে 1750 ৰুপিজত ল'ব পাৰিব। এইখন চাদৰখন মই আকৌ এবাৰ দেখাই দিছো, কিমানখিনি হেভি কাম আছে চাদৰখনতে। ভাল লাগিলে এই দুযোৰ আপোনালোকে 1750 ৰুপিজত ল'ব পাৰিব। আৰু এযোৰ দেখাইছো পিংক কালাৰত, ধুনীয়াকে ব্লেক আৰু আপোনাৰ গোল্ডেন য়েলত ৱৰ্ক কৰা হৈছে। আৰু গোটেই বডিতে আপোনাৰ পুৰা খন বুটাৰ কাম থাকি যাব। এইটো আহি যাব আচল পোৰ্চনটো, ধুনীয়াকে মিনা ৱৰ্ক কৰা হৈ আছে। আৰু এইখন আহি যাব মেখেলাখন চাব পাৰে কিমান হেভি আছে, পুৰা আঁঠুৰ ওপৰলৈকে কাম থাকি যাব। আৰু এইকেইটা আহি যাব চাদৰৰ চাইড পটি, ছটা চাইড পটি চাদৰত থাকিব। ব্লাউজৰ হাততো এনেকুৱা এটা চিম্পলকৈ চাইড পটি থাকিব। এই কাপোৰযোৰ যদি আপোনালোকৰ মন পচন্দৰ হয় তেতিয়াহ'লে 1750 ৰুপিজত ল'ব পাৰিব। বহুত ধুনীয়া হয় কাপোৰযোৰ, গৰমৰ দিনৰ কাৰণে একেবাৰে কমফৰ্টেবল হয়। ভাল লাগিলে স্ক্ৰীনশ্বট এটা ৰাখি দিব, ৰাখি আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আমাৰ যোগাযোগৰ নম্বৰ স্ক্ৰীনত দিয়া হৈ আছে। আৰু এটা যোৰা দেখাইছো আপোনাৰ পিষ্টা গ্ৰীণ কালাৰত আহি যাব। কিমানখিনি হেভি কাম আছে দেখিছে নহয়, কিমান ৱৰ্কবোৰ চাব পাৰে, কিমান হেভি আছে মাজৰ বুটাবিলাক। আৰু ধুনীয়াকে এটা লাইন কিংখাপ বুটা দিয়া হৈছে। আৰু আচল পোৰ্চনটো খুব মৰম লগা হয় ইয়াৰে। এইকেইটা আহি যাব চাদৰৰ চাইড পটি, ছটা চাইড পটি চাদৰত থাকিব। ব্লাউজৰ হাততো এনেকুৱাই এটা চিম্পলকৈ চাইড পটি থাকিব। এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগিলে 1750 ৰুপিজত ল'ব পাৰিব। এইখন আহি যাব মেখেলা পুৰা হেভি থাকিব। এই কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে 1750 ৰুপিজত বুকিং কৰিব। আৰু এযোৰ দেখাইছো হোৱাইট কালাৰত, হোৱাইটত আপোনাৰ গ্ৰীণ ৱৰ্ক কৰা আছে, গ্ৰীণ সূতাৰে কাম কৰা হৈছে। বহুত ধুনীয়া হয়। এইখন চাদৰখন আহি যাব, কিমানখিনি হেভি আছে চাদৰখন চাব পাৰে। আচলৰ ডিজাইনটো সঁচাকে বৰ মৰম লগা হয় ইয়াৰে। গ্ৰীণত যিটো সেউজীয়াৰ কাম কৰা আছে, সেউজীয়াটো এনেও বৰ ধুনীয়া লাগে হোৱাইটৰ ওপৰত। আৰু এইখন আহি যাব মেখেলাখনো চাব পাৰে কিমানখিনি হেভি আছে, আঁঠুৰ ওপৰলৈকে কাম থাকি যাব। আৰু এইকেইটা আহি যাব চাদৰৰ চাইড পটি, ছটা চাইড পটি চাদৰত থাকিব। আৰু ব্লাউজৰ হাততো চিম্পলকৈ এটা চাইড পটি থাকিব। চাইড পটিকেইটা আপোনাৰ এনেকুৱাকৈ থাকি যাব। আৰু ব্লাউজৰ হাততো এনেকুৱা এটা চিম্পল চাইড পটি থাকিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ'জবোৰ চাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজখন ধুনীয়াকৈ ফ'ল' কৰি দিব। আৰু যিসকলে আমাৰ লাইভ ভিডিঅ' আৰু ভিডিঅ'জবোৰ চাই থাকে তেখেতসকলে লাইক আৰু কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।